হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট 24 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে সকলো ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জনালোঁ। আশা কৰোঁ তোমালোকৰ পঢ়া পাতি কমপ্লিট হৈয়ে গৈছে। দুই এজন ল'ৰা ছোৱালীয়ে মোক ফোন যোগে জনাই আছে তেওঁলোকৰ কমনৰ প্ৰয়োজন হয়। বেছিভাগ ল'ৰা ছোৱালীটো পঢ়ি ক্লিয়াৰ কৰি চাই, কাৰোবাৰ অলপ কমনৰ প্ৰয়োজন হয়। তো আজি মই কেইটামান টপিকছ আলোচনা কৰিম, মানে কমন আকাৰে জনাম। তোমালোকে পঢ়ি চাই এইবিলাক অলৰেডি, যিখিনি 100% তাৰ পৰা এটা নহয় এটা প্ৰশ্ন আহিবই। এইখিনি তোমালোকে কিতাপটো ওলাই লৈ এইকেইটা বস্তু অলপ ভালকৈ চাই ল'বা, যিকেইটা বস্তু এতিয়া আলোচনা কৰিম আমি। জাষ্ট মই কুৱেশ্যনখিনি দেখাই দিম যে কোনখিনি আহিব, এইখিনি আহে আগে পিছে, তাৰমানে এটা সম্ভাৱনা দিব পাৰি। প্ৰথমতে যদি তোমালোকে R1 মানে পুনৰালোচনা প্ৰথম খণ্ডটো চোৱা, প্ৰথম কুৱেশ্যন তোমাৰ ইয়াৰ পৰা পেজ নাম্বাৰ এইটো 8 পৰিল আমাৰ 3 পৃষ্ঠা যদি চোৱা, পেজ নাম্বাৰ 3 যদি চোৱা যায়, এই তলৰ অংশৰ পৰা এই দুটা কুৱেশ্যন আমাৰ এই 4 নম্বৰ আৰু 5 নম্বৰ এই দুটা কুৱেশ্যনৰ এটা কুৱেশ্যন অহাৰ খুব বেছি সম্ভাৱনা থাকে। এই দুটা চাই ল'বা। তাৰপিছত আমি যদি ঠিক একেদৰে এনেকৈ চাই যাওঁ, নেক্সট যদি আমাৰ হেৰি ওলোৱা হয়, আৰটো তোমালোকে ওলাই লোৱা। ছেকেণ্ড খণ্ডটো বৰ্গ আৰু বৰ্গ সংখ্যা যোনটো পাবা তোমালোকে এইটো ওলাই লোৱা। নেক্সট এইটোত আমাৰ প্ৰয়োজন হয় এইখিনি বস্তু, এই যে লাইনটো দিয়া আছে, সকলো বৰ্গ সংখ্যাৰ একক স্থানত, মানে বৰ্গ সংখ্যাৰ একক স্থানত কি কি অংক থাকে? 0 থাকে, 1 থাকে, 4 থাকে, 5 থাকে, 6 থাকে আৰু 9 থাকে। কি কি থাকিব নোৱাৰে? ইয়াৰ বাহিৰে যিকেইটা থাকিল 2, 3 তোমাৰ কি কয় 7, 8, এইটোৰ পৰা প্ৰশ্ন মিলাই এনেকৈ আহিব পাৰে যে তোমাৰ বৰ্গ সংখ্যা শেষত কোনটো অংক থাকে, কোনটো অংক নাথাকে। এইটো এটা ইম্পৰ্টেণ্ট বস্তু, মনত ৰাখিব পাৰা। তাৰপিছত ইম্পৰ্টেণ্টৰ ভিতৰত হ'ব আমাৰ এইটোৱে, যদি আৰটোৰ এই বস্তুটো চোৱা যায়, 6 নম্বৰ যোনটো লাইন আছে এইটো এনেকুৱা ডাইৰেক্ট এইটো প্ৰশ্ন এইটো লাইন আহিব পাৰে, বা ইয়াৰ ওপৰত এটা প্ৰশ্ন অহাৰ একদম মানে 100% সম্ভাৱনা আছে। যেনেকৈ সুধিলে 1ৰ বৰ্গ আৰু 1 প্লাছ nৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত টুৱাইছ nটা বৰ্গ সংখ্যা থাকে। মানে তোমাক এনেকৈ পঢ়োৱা হৈছিল, এটা সংখ্যা যদি মই 5 লওঁ, 5ক স্কুৱেৰ কৰিম, 5ৰ স্কুৱেৰ কিমান পাম? 25। আৰু 5ৰ পিছত 5ৰ লগত 1 যোগ কৰিম, মানে 5 যোগ 1 মানে 6 স্কুৱেৰ কৰিম, তেতিয়াহ'লে কিমান হ'ব? 6 × 36। এবাৰ এই যে 25 আৰু 36ৰ মাজত কেইটা সংখ্যা থাকিব? দেখা পাম যে এই দুটাৰ মাজত আমাৰ এই দুটাৰ সৰু, মানে এই যে 5ৰ 2 গুণ, 5ৰ 2 গুণ কিমান? 10। ইয়াৰ মাজত 10টা সংখ্যা থাকিব। অ'কে, এইটোৱে সূত্ৰ আকাৰে কেতিয়াবা ডাইৰেক্ট এই লাইনটোৱে দি দিব সূত্ৰ আকাৰে, বা কেতিয়াবা প্ৰশ্ন আকাৰে সুধিব। কোনটো প্ৰশ্ন? এনেকুৱা তোমাৰ 11 স্কুৱেৰ আৰু 12 স্কুৱেৰ। এতিয়া এই যে 11টোৰ 2 গুণ 22টা সংখ্যা থাকিব, ইয়াৰ ওপৰত এটা প্ৰশ্ন অহাৰ খুব বেছি সম্ভাৱনা আছে। অ'কে, বা অনুসৰিত ইয়াৰ প্ৰশ্ন আছে। আমি যদি এইখিনি চাওঁ, এইখিনি অলপ চাই ল'বা তোমালোক। ইয়াত ইমান ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট পৰিব MCQৰ ভিতৰত এই 11 নম্বৰ যোনটো টপিক, 11 নম্বৰ, এইটো বহুত বেছি ইম্পৰ্টেণ্ট পৰিব। 11 নম্বৰৰ এতিয়া 5টা কুৱেশ্যন দিয়া আছে, দেখা পোৱা যে এটা কুৱেশ্যন আহিছেই, এটা কুৱেশ্যন আহিব ইয়াৰ পৰা MCQ আকাৰে, ঠিক আছে। ওপৰত ইয়াৰ পৰা এই যে তোমাৰ বৰ্গমূল ওলোৱা কেতিয়াবা আহে, এই যে তোমাৰ এই 4 নম্বৰ অংকটো যে আছে, বৰ্গমূল ওলোৱা, উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল ওলোৱা। কিতাপত আহিব এনেকৈ, তোমাৰ উৎপাদক বিশ্লেষণ নহয়, ডাইৰেক্ট ক'ব আৰু তুমি যেনেকৈ পাৰা মানে বৰ্গমূল ওলাব দিব আৰু, ঠিক আছে। এবাৰ আমি যদি এইকেইটা চাই ল'বা, 11 নম্বৰটো চাই ল'বা। অ'কে, পৃষ্ঠা 5ৰ 11 নম্বৰৰ A, B, C, D এইকেইটা চাই ল'বা। তাৰপিছত আমি যদি হেৰি যাওঁ, ঘন আৰু ঘনমূলত যাওঁ, ঘন আৰু ঘনমূলৰ ক্ষেত্ৰত তোমালোকে দেখা পাবা যে ঘন সংখ্যাৰ একক স্থানত সকলোবোৰ অংকই বহিব পাৰে। ঘন সংখ্যাৰ একক স্থানত যেনেকৈ আমি বৰ্গৰ কথা ক'লোঁ, বৰ্গৰ কথা তোমাৰ 2, 3, 7 আৰু 8 বহিব নোৱাৰে, তেনেকৈ ঘন সংখ্যাৰ ক্ষেত্ৰত তেনেকুৱা নহয়। ঘন সংখ্যাৰ ক্ষেত্ৰত চব বহিব পাৰে। কিন্তু কথাটো হ'ল যে যদি একক স্থানত কোনো এটা, ছাপ'জ মই দিলোঁ 21, এই সংখ্যাটোক ঘন কৰিলে 3বাৰ পূৰণ কৰিব লাগিব। তোমালোক বিলাক পঢ়া বস্তু, ইয়াৰ একক স্থানত কি আছে? 1 আছে। 1ক ঘন কৰিলে 1 থাকিব। আকৌ 2ক ঘন কৰিলে 8 হয়, 8ক ঘন কৰিলে 2 হয়। তোমালোকে এইবিলাক পঢ়িছা। এই টপিকছৰ পৰা এটা প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে। তোমালোকে এইখিনি বস্তু এই লাষ্টত চাবা। এইখিনি ইয়াৰ পৰা ঘনমূল লোৱাটো ইমান আগে পিছে অহা নাই, কিন্তু MCQৰ ভিতৰত এই প্ৰশ্নটো আহিব। এই 11 নম্বৰটো চাবা। 11 নম্বৰত 5টা অংক আছে, ইয়াৰ পৰা দেখা পোৱা যে এটা অংক অহাৰ খুবেই সম্ভাৱনা আছে। প্ৰায় আহিছে প্ৰায়বোৰ ডিষ্ট্ৰিক্টত। তোমাৰ পেজ নাম্বাৰ 7ৰ 11 নম্বৰ এই 5টা MCQ চাবা। এবাৰ চাই ল'বা কোনকেইটা কি হয়। অ'কে, এতিয়া ভিডিঅ'টোত মই জাষ্ট তোমাক কমন আকাৰে যিহেতু মানে হেৰি দি আছোঁ, কমন আকাৰে ইম্পৰ্টেণ্ট কথাখিনি, ইম্পৰ্টেণ্ট টপিকছকেইটা কৈ আছোঁ। এটা বুজাই দিলে আমাৰ ভিডিঅ'ৰ দৈৰ্ঘ্যটো বহুত বেছি হৈ যাব। এইখিনি অলপ চাই ল'বা। তাৰপিছত ইয়াৰ পৰা এইখিনি বস্তু, এই যে এটা বস্তু দিয়া আছে আমাক, এই প্ৰামাণিক ৰূপ বা আদৰ্শ ৰূপ, 6 নম্বৰ পইণ্টটো মান্য ৰূপ বুলিও কয়। প্ৰামাণিক ৰূপ বুলি কয়, মান্য ৰূপ বুলি কয়। ইয়াৰ ওপৰত প্ৰশ্ন আছে আমাৰ। এইকেইটা যদি চাওঁ আমি 6 নম্বৰৰ টপিকছ যিকেইটা প্ৰশ্ন, এই 6 নম্বৰ 1 প্ৰশ্ন, 2 প্ৰশ্ন, 3, 4 এইকেইটা অলপ চাই ল'বা। ইয়াৰ ওপৰত ডিপেণ্ড কৰি
অনুসৰণি যিখিনি প্ৰশ্ন মানে MCQ যিকেইটা দিছে 11 নম্বৰটো চাবা 11 নম্বৰ এটা যিকেইটা প্ৰশ্ন আছে তোমাৰ A B C তাৰপিছত আমাৰ এইটো D E এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট চাবা MCQ কেইটা ইয়াৰ পৰা আহাৰ যথেষ্ট বেছি সম্ভাৱনা আছে বহুত বেছি যথেষ্ট সম্ভাৱনা আছে চাবা এইটো বহুত বেছি সম্ভাৱনা আছে ইয়াৰ এইটো চোৱা প্ৰামাণিক ৰূপৰ দুটা প্ৰশ্ন আছে এইটো এটা এই দুটাৰ এটা আহি যাব যিকোনো মানে প্ৰামাণিক ৰূপৰ প্ৰশ্ন মানে টপিকছৰ ওপৰত ডিপেণ্ড কৰি প্ৰশ্ন আহিব ওকে এবাৰ উৎপাদক আৰু তোমাৰ হেৰি পৰা প্ৰশ্ন খুব কম প্ৰশ্ন আহিব পাৰে মানে ইমান বেছি এটা ইম্পৰ্টেণ্ট নহয় মই ইয়াত বেছি ইম্পৰ্টেণ্ট কথা যেহেতু কৈ আছোঁ ইয়াৰ পৰা তোমাৰ প্ৰশ্ন এই উৎপাদক ওলোৱা আহিব সম্ভৱতঃ 4 নম্বৰৰ এই প্ৰথম দুটা এটা চাই ল'বা 2 নম্বৰীয়া কুৱেশ্যন এটা আহিব পাৰে ওকে এতিয়া আমি চাম নেক্সটত মানে আমি চেপ্টাৰ গুচি যাম এইখিনি আমি ৰিভিজনৰ কথা পঢ়িলোঁ ৰিভিজনত এইখিনি বস্তু চালে তোমালোকৰ 100% মই চিয়'ৰ যে ইয়াৰ পৰা কমন পৰিব আৰু তোমালোকে পৰীক্ষা যদি দিবাই গমেই পাবা ইয়াৰ পৰা কমন পৰিব এতিয়া আমি 1 নম্বৰ চেপ্টাৰত যাওঁ 1 নম্বৰ চেপ্টাৰতে কেইটামান কমন বস্তু আছে যিকেইটাৰ পৰা প্ৰশ্ন আহিবই একদম গেৰাণ্টি বুলি কোৱা যায় বাস্তৱ সংখ্যাৰ পৰা প্ৰথম প্ৰশ্নটো যিটো হ'ব যে ইউক্লিডৰ কলনবিধি যোনটো আছে ইউক্লিডৰ কলনবিধি ইয়াৰ পৰা এটা প্ৰশ্ন আহে তোমালোকে পেজ নাম্বাৰ যদি এইটো চোৱা পেজ নাম্বাৰ 27টো চাই লোৱা পেজ নাম্বাৰ 27ত এই টপিকটো দিয়া আছে তোমালোকৰ যে ইউক্লিডৰ বিভাজন প্ৰমেয়টো কি কোনো এটা সংখ্যা 1 যদি তোমাৰ b ৰে হৰণ কৰা যায় তেতিয়াহ'লে ফলাফলটো হ'ব q আৰু যোনটো বাকি থাকে এইটো r এইটো কেনেকৈ কোৱা হয় a = b³ + r আৰু তাৰ কণ্ডিশ্যনটো হ'ল 0 লেছ দেন ইকুৱেল r 0 লেছ দেন ইকুৱেল r লেছ দেন b ইয়াৰ অৰ্থ এইটোৱে যে এই যে r ৰ মানটো মানে তলৰ মানটো এই বিতকৈ সদায় সৰু হ'ব লাগিব আৰু সৰু হৈ গৈ কিমান সৰু হ'ব পাৰিব সেইটো হ'ল যে শূন্যৰ সমান হ'ব পাৰিব শূন্যৰ সমান বা আৰু তোমাৰ শূন্যতকৈ ডাঙৰ হ'ব লাগিব আৰু আৰতকৈ সদায় কি হ'ব লাগিব সৰু মনত ৰাখিবা ভালকৈ এই টপিকছটো খুব বেছি সম্ভাৱনা হয় আৰু ওকে আমি যেহেতু বেছি ইম্পৰ্টেণ্ট বস্তুখিনি আলোচনা কৰি আছোঁ গতিকে মই জাষ্ট ইম্পৰ্টেণ্টখিনিয়ে দেখাম তোমাক এই নেক্সট আগলৈ আগবাঢ়ি যাওঁ আমি ইয়াতে R1ৰ পৰা ইমান ইম্পৰ্টেণ্ট বস্তু বিচাৰি পোৱা নাই এইবাৰ তুমি চাব লাগিব এইটো লহাগু আৰু গহাগু ওলোৱা তোমালোকৰ এটা হেৰি আছিল যদি R2 ওলোৱা এক্সাৰচাইজ 1.2 ওলোৱা 1.2 R2 নহয় সৰি 1.2 এইটো এক্সাৰচাইজ ওলোৱা তাৰে ভিতৰত 2 নম্বৰ কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যন এটা ইম্পৰ্টেণ্ট এইবাৰ ইয়াৰ পৰা প্ৰশ্ন কেনেকুৱা হ'ব চোৱা এই যে লহাগু ইনটু গহাগু চাইছানে ইয়াৰ পৰা এটা প্ৰশ্ন আহিব 100% গ্যাৰাণ্টি এই সূত্ৰটো প্ৰয়োগ কৰি আহিব এতিয়া এই সূত্ৰটো এনেকুৱা আছিল লহাগু গহাগু মানে যিকোনো সংখ্যা দুটা যদি লওঁ আমি তাৰ পৰা লহাগু আৰু গহাগু ওলালে এই সংখ্যা দুটাৰ পূৰণফল আৰু তোমাৰ লহাগু ইনটু গহাগু কৰিলে একেটাই হ'ব সাপোজ মই যদি 2 আৰু 3 লওঁ এই 2 আৰু 3 পূৰণ কৰিলে যিমান হ'ব 6 হ'ব নহয় 2 আৰু 3 লহাগু আৰু গহাগু ল'লেও পূৰণ কৰিলেও এই 6টো আহিব লাগিব অৰ্থাৎ লহাগু ইনটু গহাগু ইকুৱেল টু সংখ্যা দুটাৰ কি পূৰণফল এই টপিকছটোৰ ওপৰত মানে প্ৰয়োগ কৰি যিকোনো এটা প্ৰশ্ন অহাৰ যথেষ্ট বেছি পৰিমাণে সম্ভাৱনা থাকে ওকে নেক্সট আগলৈ আগবাঢ়ি যাওঁ এইবাৰ আৰু এটা বস্তু ইম্পৰ্টেণ্ট যোনটো তোমাৰ প্ৰায় পৰীক্ষাত আহে আৰু সবতকৈ বেছি ইম্পৰ্টেণ্ট টপিক যোনটো হ'ল এইটো আমাৰ অপৰিমেয় প্ৰমাণ কৰা ইয়াৰ পৰা 100% গ্যাৰাণ্টি যে অপৰিমেয় প্ৰমাণ কৰা আহিবই 100% গ্যাৰাণ্টি অপৰিমেয় কেনেকুৱা অপৰিমেয় দুই প্ৰকাৰে প্ৰমাণ কৰা তোমালোকে এটা বস্তু মনত ৰাখিবা এই যে ৰুট 2 দিয়া আছে নহয় ৰুট 2 ৰুট 3 অথবা ৰুট 5 অথবা ৰুট 7 অথবা যিকোনো মৌলিক সংখ্যা যিকোনো 13 11 বা তোমাৰ এনেকুৱা 17 যিকোনো মৌলিক সংখ্যা যদি ৰুটৰ ভিতৰত থাকে যিকোনো মৌলিক সংখ্যা ৰুটৰ ভিতৰত থাকিলে তেতিয়াহ'লে এটা পদ্ধতি দ্বাৰা কৰা হয় এই পদ্ধতি তোমাক তোমাৰ টিচাৰে নিশ্চয় পঢ়াইছে বা মোৰ ল'ৰা ছোৱালীখিনিতো পঢ়াইছোঁ নোটছ পাতি দিয়া আছে এইখিনি যিখিনি বস্তু দিয়া আছে ৰুট 2 ৰুট 3 ৰুট 5 এইটো এটা পদ্ধতি ক্লিয়াৰ কৰি ল'বা আৰু এটা হ'ল যদি ইয়াৰ লগত বেলেগ বস্তু সংযোগ হৈ থাকে ইয়াৰ বস্তু যদি বেলেগ বস্তু সংযোগ হৈ থাকে মানে এই ইয়াৰ পৰা মাত্ৰ দুই প্ৰকাৰ অংক পঢ়িবা এটা হ'ল ৰুট 2 বা ৰুট 2ৰ জায়গাত তুমি ৰুট 2 পঢ়িলা 3 আহি গ'ল কেৱল 3 বহাই দিবা 5 আহি গ'ল 5 বহাই দিবা একেবাৰে সেম টু সেম লাইন লিখিবা কোনো ইফালে ভাল নাই ওকে এইটো এটা সিস্টেম এইটো যেতিয়া অপৰিমেয় সংখ্যা অকলে থাকিব বা সিঙ্গেল আকাৰ থাকিব এবাৰ কথাটো হ'ল যদি অপৰিমেয় সংখ্যা ডাবল থাকে মানে বেলেগৰ লগত সংযুক্ত হৈ থাকে আমি জানো পৰিমেয় অপৰিমেয় যুক্ত হ'লে গোটেইটো কি হৈ যায় অপৰিমেয় হৈ যায় পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা একলগ হোৱাৰ পিছত যি সংখ্যা পোৱা যায় গোটেইটো অপৰিমেয় সংখ্যা পোৱা যায় লাইক এইটো 2 নম্বৰটো যে 3 + 2 ৰুট 5 এইটো এটা কি সংখ্যা এইটো এটা অপৰিমেয় সংখ্যা এইটো এটা ইম্পৰ্টেণ্ট এইবাৰ দুই প্ৰকাৰে ক্লিয়াৰ কৰিব এটা হ'ল এইটো মানে অপৰিমেয়ৰ লগত বেলেগ বস্তু মিহলি হৈ আছে তেতিয়াও যোনটো এটা নিয়ম আৰু পৰিমেয় তোমাৰ অকলে আছে তেতিয়া এটা অকলে থাকিলে এটা নিয়ম এই দুটা নিয়ম ক্লিয়াৰ কৰা ইয়াৰ পৰা 100% গ্যাৰাণ্টি আহিবই ইয়াৰ এটা মানে জাষ্ট হেৰিটো ক্লিয়াৰ কৰি ল'বা ওকে অপৰিমেয় ৰুট 2 ৰুট 3 ৰুট 5 এনেকুৱা কিবা এটা চাবা ওকে তাৰপিছত যোনটো পৰীক্ষাত MCQ আকাৰে আহিব 1 নম্বৰীয়া কুৱেশ্যনেই আহিব এইটো যোনটো এতিয়া হেৰি হ'ব 1.4 ওলোৱা 1.4 আমাৰ এইটো হ'ব পেজ নম্বৰ 43
1.4 যোনটো প্ৰশ্ন আহিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট ইয়াৰ পৰা 1 নম্বৰীয়া কুৱেশ্যন আহিবই সেইটো হ'ল যে এই যে তলত কৈছে আমাক হৰণ নকৰাকে দশমিক বিস্তৃতি পৰিসমাপ্ত বা অপৰিসমাপ্ত ক'ব লাগে চাপ'জ মই যদি এইটো বস্তু লওঁ 1/7/8 এইটো পৰিসমাপ্ত হ'ব নে অপৰিসমাপ্ত হ'ব এইটো আইডেণ্টিফাই কৰিবৰ কাৰণে আমাৰ ৰুলছটো আছিল তোমাকতো পঢ়োৱা হৈছে বাৰু জাষ্ট তোমাক মই সৰুকৈ কৈ দিছোঁ প্ৰথমতে কাটাকাটি কৰিব চেষ্টা কৰিবা মানে সহমৌলিক হ'ব লাগিব সহমৌলিক মানে তলৰ ওপৰত যাতে একৰ বাহিৰে কমন উৎপাদক নাথাকে সহজ ভাষাত বুজি ল'বা যে কাটাকাটি যায় নেকি যদি কাটাকাটি যায় কৰিলা যদি কাটাকাটি নাযায় কৰিব নালাগে অ'কে তাৰপিছত তলৰ মানটো চাবা হৰ তলৰ মানটো ভাঙি দিবা যেনেকৈ 8 আছে 8ক ভাঙি দিলে 2ৰে ভাঙি দিলে 4বাৰ 2ৰে ভাঙি দিলে কেইবাৰ 2বাৰ ইয়াত কি উৎপাদক আহিছে কোৱাচোন 2 আহিছে 2 আহিছে 2 আহিছে 2ৰ বাহিৰে কিবা আহিছে নেকি নাই যদি 2 আহে অথবা 5 আহে শুনিবা 2 বা 5 তলৰ মানটো যদি 2 অথবা 5 আহে তেতিয়াহ'লে ই হ'ব পৰিসমাপ্ত 2 আহিলেও পৰিসমাপ্ত 5 আহিলেও পৰিসমাপ্ত 2 5 2টা আহিলেও পৰিসমাপ্ত ইয়াৰ বাহিৰে যদি আহে এইটো হ'ল অপৰিসমাপ্ত এই কনচেপ্টটো ক্লিয়াৰ কৰিবা অ'কে ইয়াৰ পৰা এটা নহয় এটা প্ৰশ্ন আহিবই তাৰপিছত আৰু এটা কথা তলৰ মানটো ছাপ'জ মই এইটোৱে লৈছিলোঁ এইটো ভাঙি দিলোঁ তলৰ মানটো 2 আহিলে 3টা 5 এটাও নাই এবাৰ তুমি জানা যে এইটো পৰিসমাপ্ত কিয় পৰিসমাপ্ত কাৰণ তলত 2 আহিছে 2 আহিলেও হ'ব 5 আহিলেও হ'ব কিন্তু পৰিসমাপ্ত যে হ'ব কেইঘৰ পিছত শেষ হ'ব এইটো ডিপেণ্ড কৰিব এই যে 2 আছে ন ইয়াৰ ওপৰত কিনে 3 এইটোৱে হ'ব এইটোৱে মনত ৰাখিব লাগিব এইটো এনেকুৱা এটা প্ৰশ্ন আহিব খুব সম্ভাৱনা আছে এইবাৰ লাষ্টত চাবা তোমালোকে আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখা সেইটো হ'ল প্ৰতিটো চেপ্টাৰৰে সাৰাংশত যিখিনি বস্তু সামাৰিত যিখিনি বস্তু দিয়া আছে এই যে সাৰাংশত কিবা বস্তু দিয়া আছে নহয় তাৰ বস্তুখিনি অলপ চাই ৰাখিবা এইকেইটা তোমাৰ কমন পৰিব মানে এইখিনি বস্তু লগা হয় আমাক ঠিক আছে এবাৰ আমি নেক্সট 2 নম্বৰ চেপ্টাৰত যাওঁ 2 নম্বৰ চেপ্টাৰত কি কৈছে চোৱাচোন 2 নম্বৰ চেপ্টাৰটোৰ নাম কি আছিল বহুপদ চেপ্টাৰ এই বহুপদত যাওঁ আমি বহুপদত বহুতখিনি দৰকাৰ আৰু তোমাৰ গুৰুত্বপূৰ্ণ বস্তু দেখা পাবা তোমালোক বহুপদ কি বস্তু এইটো আগতে ক্লিয়াৰ কৰা বহুপদ কি এইটোৱেই প্ৰশ্ন আহে মানে অপশ্যন এনেকৈ দিয়ে তলৰ কোনটো বহুপদ হয় তুমি চাবা এই বস্তুটো মনত ৰাখিবা এই প্ৰথম মানে আমি প্ৰথমতে পাইছোঁ এইখিনি দিয়া আছে আমাক চোৱাচোন যে এইটো এই ৰাশিটো এইটো এটা বহুপদ নহয় এইটো বহুপদ নহয় আমাক কৈছে বহুপদ নহয় কিয় বহুপদ নহয় কাৰণ ইয়াৰ চলকবোৰ তলত আছে চলকবিলাক তলৰ পৰা ওপৰত লৈ গ'লে তাৰ মাত্ৰাবোৰ মাইনাছ হৈ যাব তো এক্সৰ ওপৰত আছে 2 ওপৰত লৈ গ'লে -2 হ'ব -2 পৰিমাণ সংখ্যা নহয় সেইকাৰণে এটা কি নহ'ব বহুপদ নহ'ব কথা মনত ৰাখিবা মানে আমাক এনেকৈ প্ৰশ্ন আহে যে ইয়াত কোনটো তলৰ কোনটো বহুপদ হয় এইটো দিব আৰু এটা দিব ছাপ'জ x² + 5 এইবাৰ কোনটো বহুপদ হয় এইটো বহুপদ হয় এইটো বহুপদ নহয় এইটো ৰুট থকাটো নহয় এইটোও নহয় তো বহুপদ কোনটো হয় কোনটো নহয় এইটো এটা প্ৰয়োজন লাগে আৰু এটা বস্তু আমাৰ বহুপদ এটাৰ সৰ্বোচ্চ মাত্ৰা 2 হ'লে তাক দ্বিঘাত বহুপদ বুলি কয় আৰু 3 হ'লে ত্ৰিঘাত বহুপদ বুলি কয় যদি 1 হয় তাক ৰৈখিক বহুপদ এই বহুপদবিলাক যদি আমি লেখত উপস্থাপন কৰোঁ লিচেন এই বাক্যটো ভালকৈ শুনা যদি কোনো এটা বহুপদৰ মানবোৰ মানে হেৰি কৰি আমি লেখত উপস্থাপন কৰিব লেখটো কেনেকুৱা হ'ব এইটো ডিপেণ্ড কৰে তাৰ তোমাৰ বহুপদ হয় এইটো 2x + 3 এইটো এটা কি বহুপদ ৰৈখিক বহুপদ লেখত থাকিলে লেখডাল এনেকৈ চিধা হ'ব সৰল ৰেখা হ'ব আকৌ যদি দ্বিঘাত বহুপদ হয় এইটো তোমালোকক পঢ়ুৱাইছে দ্বিঘাত বহুপদ যদি আঁকা হয় তেতিয়াহ'লে এই এনেকুৱা বেকা টিউ টাইপৰ হ'ব তো এইটো কয় অধিবৃত্ত ইয়াৰ পৰা এইটো এটা ইম্পৰ্টেণ্ট নহয় বহুতেই বেছি ইম্পৰ্টেণ্ট বস্তু ইয়াৰ পৰা লাগিব আমাক বহুত বেছি ইম্পৰ্টেণ্ট অ'কে তাৰপিছত আগলৈ একবাৰেই যাওঁ আমি যে তোমাৰ এই 2.1 পৰা অনুসৰণি 2.1 পৰাও এটা প্ৰশ্ন কেতিয়াবা কিছুমান MCQ আকাৰে দেখা যায় যে এই ৰেখডাল x অক্ষত কেইবাৰ কাটিলে ইয়াত কেইবাৰ কাটিলে সৰল ৰেখা হ'লে একবাৰ কাটিব সৰল ৰেখা হ'লে একবাৰ কাটিলে তাৰ শূন্য সংখ্যা 1 হ'ব মানে যদি এটা অক্ষত কাটে x অক্ষত এটা বিন্দু কাটিলে তোমাৰ 1 হ'ব দুটা বিন্দু কাটিলে 2 হ'ব এইবিলাক জানা তোমালোক তাৰপিছত যোনটো ইম্পৰ্টেণ্ট বস্তু হ'ব উদাহৰণ এই দুটা তোমালোক চাবা উদাহৰণ 2 আৰু উদাহৰণ 3 এই দুটা চাবা আগে পিছে পৰীক্ষাত আহিছে ইম্পৰ্টেণ্ট তাৰপিছত তোমাৰ এটা সূত্ৰ মই পাহৰি থাকিলোঁ এইটো সূত্ৰ পেজ নাম্বাৰ তোমাৰ কিমান হ'ব এইটো 55 পেজ নাম্বাৰ 55ত এইখিনি পৰা এটা হেৰি কৰে এইখিনি মানে কোনো এটা বহুপদৰ 0 দুটাৰ সমষ্টি যিহেতু দ্বিঘাত বহুপদৰ 0 দুটা সমষ্টি আলফা প্লাছ বিটা হয় মানে 0 দুটা আলফা আৰু বিটা হ'লে এই আলফা প্লাছ বিটাৰ মান দিয়া থাকে আৰু আলফা ইনটু বিটাৰ মান দিয়া থাকে এই দুটা মান দিয়া থাকে তাৰ পৰা এটা প্ৰশ্ন আহে যেনেকৈ তোমাৰ এই 2.2 অনুসৰণি মানে পেজ নাম্বাৰ তোমাৰ হেৰি হ'ব এইটো 59 পেজ নাম্বাৰ 59ত চোৱা এই 2.2 অনুসৰি এই তলত যে দিয়া আছে 2 নম্বৰ অংকটো তাৰ পৰা এটা প্ৰশ্ন আহে 1 নম্বৰীয়া আহে MCQত নতুবা তোমাৰ হেৰিও আহিব পাৰে মানে 2 নম্বৰীয়া বহলাইও আহিব পাৰে এইবাৰ আহি গ'ল ইম্পৰ্টেণ্ট প্ৰশ্ন সেইটো হ'ল হৰণ কৰাটো এইটো 100% গ্যাৰাণ্টি হৰণ কৰা 4 নম্বৰীয়া কুৱেশ্যন আহিব তুমি এইবাৰ যিহেতু এইটো বাৰে বাৰে আহি আছে এইবাৰ এইটো অহাৰ সম্ভাৱনা ইমান এটা নাই এইবাৰ এই দুটা বস্তু অহাৰ সম্ভাৱনা আছে এই দুটা তুমি এই পেজ নাম্বাৰ কিমান হ'ল এইটো 63ৰ তুমি এই 6 নম্বৰ এই তিনিটা অংক চাবা
ইয়াৰ পৰা এটা অংক অহাৰ যথেষ্ট সম্ভাৱনা আছে 4কে থাকিব 4 মাৰ্কছৰ খুবেই বেছি ইম্পৰ্টেণ্ট এইকেইটা তোমালোকে যিকোনো প্ৰকাৰে ক্লিয়াৰ কৰি যাবা যিকোনো প্ৰকাৰে ক্লিয়াৰ কৰি যাবা ওকে তাৰপিছত আহি গ'ল আমাৰ সাৰাংশ যোনটো এইটো চেপ্টাৰৰ ভিতৰত আটাইতকৈ কমন এইটো হ'ল এই 5 নম্বৰ লাইনটো আৰু 6 নম্বৰ লাইনটো ভালকৈ চোৱা 5 নম্বৰ লাইনটো কৈছে যে এটা দ্বিঘাত বহুপদৰ 0 দুটা আলফা আৰু বিটা হ'লে আলফা প্লাছ বিটাৰ মান হ'ব মাইনাছ বি বাই এ আলফা ইনটু বিটাৰ মান হ'ব চি বাই এ এইটো এটা পদ আৰু আলফা প্লাছ বিটা প্লাছ গামা হ'লে মাইনাছ বি বাই এ আলফা ইনটু গামা গামা ইনটু বিটা গামা ইনটু আলফা নহয় সৰি আলফা ইনটু বিটা বিটা ইনটু গামা ইনটু আলফা এইকেইটা যদি একলগ কৰা যায় তেতিয়াহ'লে চি বাই এ হয় আৰু গোটেইকেইটা পূৰণ কৰিলে ডি বাই এ হয় এইকেইটা ক্লাছত বুজাইছে তোমাৰ টিচাৰে প্ৰতিজন টিচাৰে তেওঁৰ ষ্টুডেণ্ট বহুত ভালকৈ বুজোৱা হয় তোমালোকে এইখিনি কমন হিচাপত ল'বা এইকেইটাৰ পৰা এটা নহয় এটা প্ৰশ্ন ডাইৰেক্ট মানে প্ৰশ্নটো দি দিব অ'কে এইটো আমাৰ 2 নম্বৰ চেপ্টাৰ হৈ গ'ল মই খুব স্পীডত কৈ আছোঁ যাতে কম সময়তে ভিডিঅ'টো মানে ৰেডি হৈ যায় অ'কে নেক্সট চাওঁ এইবাৰ আমি হেৰিটো কৰিম 3 নম্বৰ চেপ্টাৰত যাম 3 নম্বৰ চেপ্টাৰত আমাক কি দিয়া আছে কেইটামান কমন বস্তু লগা হ'ব 3 নম্বৰ চেপ্টাৰত আটাইতকৈ ইম্পৰ্টেণ্ট যিটো বস্তু হ'ল এইটো চেপ্টাৰ নাম হ'ল দুটা চলকৰ ৰৈখিক সমীকৰণ মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চলক কিমান থাকিব দুটা ৰৈখিক সমীকৰণ আচ্ছা ৰৈখিক সমীকৰণ লেখ থাকিলে লেখডাল কেনেকুৱা হয় লেখডাল সৰল ৰেখা হয় যিহেতু সমীকৰণ দুটা লেখডাল কেইটা হ'ব দুটাই হ'ব লাগিব তোমালোকে এইটো পৃষ্ঠা ওলাই লোৱা এইটো পেজ নাম্বাৰ 74 ইয়াৰ পৰা তোমালোকে মোটামুটি দুটা প্ৰশ্ন পাবা যোনটো 100% গেৰাণ্টি এইখিনি এই চাৰ্টৰ পৰা ক্লিয়াৰ হৈ যাব এই চাৰ্টৰ পৰা আমি যদি দুটা সমীকৰণ লওঁ যেনেকৈ এইটো এটা সমীকৰণ এইটো এটা সমীকৰণ এই সমীকৰণ দুটা প্ৰথমটো মান যদি বেলেগ হয় ইয়াক কয় a1/a2 নট ইকুৱেল টু b1/b2 মানে প্ৰথম মান দুটাই বেলেগ আৰু প্ৰথম মান দুটা বেলেগ কৰিলে লেখত যদি আঁকা যায় লেখডাল এনেকৈ কাটিব এনেকৈ কাটাকাটি কৰিব এনেকৈ কাটি যাব এইটো কাটাকাটি কৰিব আৰু কাটাকাটি কৰিলে এটা বিন্দুত কাটিলে সেইকাৰণে তাৰ সমাধান এটা বা অদ্বিতীয় বুলি কোৱা হয় সমাধান এটা বা অদ্বিতীয় আৰু সমাধান থকাবিলাকক সংগত বুলি কোৱা হয় গতিকে ইয়াৰ পৰা যদি এইটো হয় a1/a2 নট ইকুৱেল টু b1/b2 তেতিয়া লেখ আঁকিলে লেখডাল এনেকৈ কটাকটি কৰিব আৰু এটা বিন্দু কাটিলে তাৰ সমাধান হ'ব এটা বা অদ্বিতীয় আৰু এইটো সংগত এই কথাখিনি মনত ৰাখিব লাগিব এইটোৰ পৰা এইটো এটা 2 নম্বৰটো যদি গোটেইকেইটা মান একে হয় যেনে a1/a2 চোৱা 2/4 3/6 9/18 গোটেইকেইটা মান 1/2 1/2 1/2 আলহামদুলিল্লাহ এবাৰ দেখা যাব গোটেইকেইটা মান যেহেতু একে হৈ গ'ল তেতিয়াহ'লে লেখ দুটা আঁকিলে এটা লেখাৰ ওপৰত এইটো এটা লেখ হ'লে আৰু এটা লেখ এনেকৈ ওপৰত দি যাব মানে লেখডাল মিলি যাব আৰু মিলি গ'লে তাৰ বিন্দুৰ সংখ্যা অসীম গতিকে সমাধান হ'ব অসীম সংখ্যক সমাধান এবাৰ আহি গ'ল প্ৰথম দুটা মান একে কিন্তু শেষৰ মানটো একে নহয় তেতিয়াহ'লে ইয়াক সমান্তৰাল বুলি কয় সমান্তৰাল আৰু তাৰ কোনো কি নাই সমাধান নাই মনত থাকিব এইবাৰ ইয়াৰ পৰা এটা প্ৰশ্ন আহিব ইম্পৰ্টেণ্ট তোমালোকে আগলৈ আগবাঢ়ি যোৱা নেক্সট আমি আগবাঢ়িম চোৱাচোন এইবাৰ ইম্পৰ্টেণ্ট বুলি ক'লে আমাৰ এই চেপ্টাৰৰ পৰা মই প্ৰতিজন ল'ৰা ছোৱালীক কৈছোঁ যে তোমালোকে অপনয়ন পদ্ধতিটো ক্লিয়াৰ কৰে অপনয়ন পদ্ধতি এটা পদ্ধতি এইটো চবে মানে সকলো ল'ৰা ছোৱালীয়ে সহজ পায় আৰু সহজো হয় একচুৱেলি এইটোৰ দ্বাৰা মানে কৰিলে সহজ হৈ যায় তোমালোকে ইয়াৰ পৰা ইম্পৰ্টেণ্ট হিচাপত পঢ়িবলৈ হ'লে পেজ নাম্বাৰ তোমালোকে 82 ওলাবা 82 ওলাই 82ৰ পৰা এই দুটা অংক ক্লিয়াৰ কৰিব পাৰা এই দুটা মানে এই যে ভগ্নাংশ যে আছে এই ভগ্নাংশৰ আৰু কেইটা অংক আছে তোমাৰ 8 চেপ্টাৰতে ভগ্নাংশৰ অংক কেইটা একেটাই নিয়ম হয় এক নিয়মত সবকেইটা অংক এটা নিয়ম ক্লিয়াৰ কৰিলে সবকেইটা নিয়ম ক্লিয়াৰ হৈ যাব ভগ্নাংশৰ অংকটো আৰু এই বয়সৰ অংক আৰু দুটা আছে এই বয়সৰ অংকটো এই কমন অংককেইটা ক্লিয়াৰ কৰি এটা ক্লিয়াৰ কৰিলে মানে বাকীবিলাকো হৈ গ'ল ঠিক আছে তাৰপিছত আমি যদি যাওঁ লাষ্টত এনেকৈ একেবাৰে লাষ্টৰ ফালে আমাৰ এইটো এটা 3.4 দিয়া আছে এটাও এই ভগ্নাংশৰ অংক আছে তোমাক কৈ দিলোঁ অলপ আগতে এই যে ভগ্নাংশৰ অংকটো আছে আৰু এই যে বয়সৰ অংকটো আছে এটা ক্লিয়াৰ কৰিলে বাকীখিনি ক্লিয়াৰ হৈ যাব নিয়ম এটাই থাকিব এক নিয়মৰ অংকবিলাক কৰিলে সহজ হয় মানে সহজে মনত ৰাখিব পাৰি তাৰমানে এইবাৰ যদি আমি লাষ্টত মানে হেৰি ফালে যাওঁ এই 3.5ত কেইটামান অংক আছে পিৰ মান ওলোৱা এই যে পিৰ মান ওলোৱা বা কেৰ মান ওলোৱা এনেকুৱা অংকবিলাক আহে পেৰ মান ওলোৱা কেৰ মান ওলোৱা এইবাৰ একজেক্টলি এইবাৰ যেহেতু MCQ বেছি গতিকে এইবিলাক ইমান বেছি হেৰি কৰিব নোৱাৰি এইবিলাক MCQ আকাৰ আহিব MCQ আকাৰ আহিলে এই যে AB নোহোৱাকৈ তোমাৰ এই কেৰ মান যে আছে এই B2 এই দুটা চাব পাৰা এই দুটা 1 নম্বৰীয়া হিচাপত আহিব অ'কে তাৰপিছত ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল আমাৰ ইফালে 3.6 অনুসৰি আছে ইয়াৰ পৰা আহিলে নম্বৰ তোমাৰ আগতেতো বেছি নম্বৰ দিছে এতিয়া বাৰু ইমান নম্বৰ নিদিব কাৰণ চিলেবাছত এতিয়া নম্বৰ কমি গৈছে যিহেতু ইয়াৰ পৰা তোমালোকে চাব পাৰা 3.6ৰ পেজ নাম্বাৰ 97 98ত এইটোৰ পৰা বিশেষকৈ এইটো চাব পাৰা আগে পিছে আহিছে তোমাৰ এই 4 নম্বৰটো এইটো চাব পাৰা 4 নম্বৰটো আহে বা তোমাৰ এই 7 নম্বৰটো আহে এইবাৰ 7 নম্বৰটো অহাৰ কোনো সম্ভাৱনা নাই এইবাৰ 4 নম্বৰটো চাব ভালকৈ ইম্পৰ্টেণ্ট হিচাপত আৰু তোমাৰ ইফালে এই ৰুট থকাটোও চাব পাৰা কিন্তু 4 নম্বৰটো বেছি চাবা মুঠতে অ'কে তাৰপিছত আমি এইখিনি আৰু হেৰি নকৰোঁ এই যে হেৰিখিনি চাই ল'বা কোনখিনি
আমাৰ সাৰাংশত কিছু কথা দিয়া আছে সাৰাংশত অ'কে এই লাষ্টৰ ফালে চোৱা 5 নম্বৰ পইণ্টটো চোৱা যে ৰৈখিক সমীকৰণৰ এটা যদি প্ৰথম দুটা মান বেলেগ বেলেগ হয় এই সমীকৰণটো সংগত হয় সংগত আৰু সংগত হ'লে তাৰ সমাধান থাকিব এটা হ'ব সংগত থাকিলে কেতিয়াবা সমাধান অসীম থাকিব মানে সমাধান থাকিলেই সংগত গতিকে যদি কটাকটি কৰে এটা সমাধান থাকে যদি মিলি যায় তেতিয়াহ'লে অসীম সংখ্যক সমাধান থাকে হ'ব যোৰটোক স্বতন্ত্ৰ বুলি কয় অ'কে এই লাইনটো চাই ৰাখিব তাৰপৰা 1 নম্বৰীয়া কুৱেশ্যন আহিব এতিয়া আমি চাম ক'ত 4 নম্বৰ চেপ্টাৰত 4 নম্বৰ চেপ্টাৰত যাওঁ কি দিয়া আছে আমাক অ'কে 4 নম্বৰ তোমালোকে টাইম অলপ মানে হেৰি কৰিবা বেকাৰ টাইমত এই হেৰিটো চাবা ভিডিঅ'টো চাবা তুমি এতিয়া মানে হেৰি পাব নালাগে যে ছাৰে বেকাৰ টাইমত কিয় চাব দিছে যেহেতু তোমাৰ পৰীক্ষাৰ সময় আহি গৈছে না গতিকে তুমি যেতিয়া এনেই অলপ ৰ'দত বহি থাকিবা 2 মিনিটৰ কাৰণে তেতিয়া এই ভিডিঅ'টো চাই ল'বা কমনখিনি অ'কে যিখিনি ল'ৰা ছোৱালীৰ প্ৰব্লেম নাই সিহঁততো কথাই নাই তো পাৰিবই বাৰু যিখিনি অলপ অসুবিধা আছে তেওঁলোক এইবাৰ এই দ্বিঘাত সমীকৰণ ইয়াৰ এটা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে 100% এইটো হ'ল যে দ্বিঘাত সমীকৰণ মানে আদৰ্শ ৰূপটো কি মানে কি কণ্ডিশ্যনত এটা দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণ কি তাৰ আকাৰটো কি সেইটো হ'ল ax² + bx + c = 0 a not equal to 0 মানে কোনো এটা দ্বিঘাত সমীকৰণৰ সৰ্বোচ্চ মাত্ৰা 2 থাকে আৰু এই 2 ৰ আগত যে a আছে aটো যাতে 0 নহয় aটো 0 হ'লে গোটেইখিনি 0 হৈ যাব যদি এইখিনি 0 হৈ যায় তেতিয়াহ'লে এইটো আৰু কি নহ'ব দ্বিঘাত সমীকৰণেই নহ'ব গতিকে দ্বিঘাত সমীকৰণ এটা ষ্টেণ্ডাৰ্ড ফৰ্মটো কি এইটো লাইন এই লাইনটো এইটো মনত ৰাখিব লাগিব তাৰপিছত আমি যদি চাওঁ নেক্সট আগলৈ দিয়া আছে আমাক আগলৈ দিয়া আছে 4.1 পৰা এটা প্ৰশ্ন আহিব আহাৰ খুব সম্ভাৱনা বেছি MCQ আকাৰে যে তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় পৰীক্ষা কৰা তোমাৰ 4টা অপশ্যন দিব যোনটো তোমাৰ মান হেৰি থাকিব তোমাৰ সৰ্বোচ্চ মাত্ৰা 2 থাকিব এইটো দ্বিঘাত সমীকৰণ হ'ব যোনটো নাথাকিব এইটো দ্বিঘাত সমীকৰণ নহ'ব অ'কে এইটো তুমি পৰীক্ষা কৰি ল'বা অ'কে নেক্সট আগলৈ একবাৰি যাওঁ আমি এবাৰ দিছে আমাক এইখিনি পৰা যে এই 4.2 আমাৰ মূল ওলাব লাগে সমাধান ওলাব লাগে 4.2 পৰা এইটো চাই ল'বা এই ৰুট থকা মানটো চাই ল'বা এইটো এটা তাৰপিছত তোমাৰ আৰু এইবিলাক এটা চাই ল'বা এক নিয়মতে সব অংক ক্লিয়াৰ নিয়মটো ক্লিয়াৰ কৰি ল'বা তুমি খালি এইটো ইম্পৰ্টেণ্ট হিচাপত এইকেইটা ল'বা তাৰপিছত এইফালে আমাৰ হেৰিটো চাব পাৰা এইফালে এটা উদাহৰণ আছে উদাহৰণ 11 সম্ভৱতঃ এইটো তোমাৰ এবাৰ আহি গৈছিল এইটো এটা মানে কমন প্ৰশ্ন আহিব পাৰে উদাহৰণ 11টো চাব পাৰা উদাহৰণ 11 এইটো উদাহৰণ 11টো চাব পাৰা অ'কে তাৰপিছত আগলৈ একবাৰি যাওঁ এইবাৰ আমাক দিয়া আছে এটা বস্তু দ্বিঘাৰ সূত্ৰটো ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বিশেষকৈ ইয়াৰ পৰা আগে পিছে প্ৰশ্নবিলাক ইমান হেৰি হোৱা নাই তুমি চাবলৈ হ'লে ইয়াৰ পৰা এইটো চাব পাৰা বয়সৰ প্ৰতিক্ৰমটো চাব পাৰা তাৰপিছত এইটো চাব পাৰা ইমান বাৰু একজেক্ট কমন দিব নোৱাৰি হ'লেও এইকেইটা চাবা ইমান মানে হেৰি নহয় তাৰপিছত এই অংকটো চাব পাৰা লাষ্টৰ এইটো চাব পাৰা আৰু এটা আয়তৰ অংক আছে এই দুটা চাবা এইকেইটা চাবা তেতিয়াহ'লে কিছু তোমাৰ লাভ হ'ব পাৰে এবাৰ আহি গ'ল দৰকাৰী বস্তু যোনটোৰ পৰা 100% প্ৰশ্ন আহিব এইটো হ'ল এইটো বিবেচিকা মানে দ্বিঘাত বহুত এটা বিবেচিকা কি সেইটো হ'ল এইটো b² - 4ac বিবেচিকা বুলি কোৱা হয় আৰু বিবেচিকাৰ পৰাই আমি মানে তাৰ মূলবোৰৰ প্ৰকৃতি নিৰ্ণয় কৰিব পাৰোঁ কোনটো মূল আছে কোনটো মূল নাই এই কণ্ডিশ্যনকেইটা এই 3টা কণ্ডিশ্যন এইটো অ'কে নেক্সট আমি আগলৈ একবাৰি যাওঁ এবাৰ ইয়াৰ পৰা বিশেষ হেৰি নাই ইয়াৰ পৰা এই কেৰ মান ওলোৱা দুটা এটা চাব পাৰা মানে MCQ আকাৰে মিলাই দিব পাৰে আকৌ আহি ঘূৰি আহিলোঁ এই যে সাৰাংশত আকৌ আমাক এই বস্তুটো আগৰ বস্তু দিয়া আছে তুমি চোৱা এই যে বিবেচিকাৰ কথা মই ক'লোঁ এই যে বিবেচিকা এই দুটা বস্তু চাবা হুবহু প্ৰশ্ন আহিব ইয়াৰ পৰা হুবহু বিবেচিকা ওলাব দিব বা বিবেচিকাৰ কণ্ডিশ্যনটো ক'ব দিব ঠিক আছে এবাৰ 5 নম্বৰ কি দিয়া আছে আমাক 5 নম্বৰ সমান্তৰ প্ৰগতিত প্ৰথমতে সমান্তৰ প্ৰগতিৰ হেৰি ওলাব দিব ডিৰ মান ইৰ মান ওলাব দিব এইবিলাক চাই ল'বা ডিৰ মান এৰ মান কেনেকৈ ওলায় কোনো এটা সমান্তৰ প্ৰগতি মই লওঁ যিকোনো এটা সমান্তৰ প্ৰগতি লওঁ ছাপ'জ লওঁ এটা এইটো উদাহৰণ 2ৰ এইটোৱে লৈছোঁ এইটো সমান্তৰ প্ৰগতি হৈছে নে নাই তুমি চাবা 10ৰ পৰা 4 গ'লে 6 16 পৰা 10 গ'লে কি 6 22ৰ পৰা 16 গ'লে কিমান 6 ডি একে হৈছে নহয় গতিকে এইটো সমান্তৰ প্ৰগতি হয় প্ৰথমটো এৰ মান বাকীখিনি তোমাৰ ডিফাৰেঞ্চটো হ'ব ডিৰ মান এইটো জানা অ'কে নেক্সট আগলৈ একবাৰি যাওঁ এইবাৰ ইয়াৰ পৰা চাবা এই 5.2ৰ পৰা 2 নম্বৰ অংক দুটা চাবা হুবহু আহে বহুতকেইটা ডিষ্ট্ৰিক্টত আহিছে মই যিহেতু তোমাৰ এই হেৰি পৰীক্ষা প্ৰশ্নবিলাক দিছোঁ নহয় টেষ্ট পেপাৰ তাতে বহুতকেইটাত এই প্ৰশ্নকেইটা আছে অ'কে নেক্সট আমি যদি চাওঁ এই অংক দুটা চাব পাৰা এই অংক দুটা ইয়াৰ পৰা কমন অহাৰ খুব সম্ভাৱনা আছে এইটো হ'ল তোমাৰ 7 নম্বৰ 8 নম্বৰ এই দুটা চাবা 7 নম্বৰ 8 নম্বৰ তাৰপিছত এইটো চাব পাৰা এটা আহিব দেই ইয়াৰ পৰা এই দুটা চাব পাৰা আৰু এটা হ'ল আমাৰ এই লাষ্টত অংকটো শেষৰ ফালৰ পৰা 20তম অংকটো এইটো চাব পাৰা এইটো অ'কে এইবাৰ SNৰ সূত্ৰটো ক্লিয়াৰ কৰিবা SNৰ সূত্ৰ ক্লিয়াৰ কৰি তাৰ পৰা প্ৰশ্ন আহিব পাৰে SNৰ সূত্ৰ মানে এইটো মানে nটা পদৰ যোগফলৰ সংখ্যা এই দুটা অংক
এই দুটাৰ পৰাও প্ৰশ্ন আহে আমাৰ দেই, এই দুটাৰ পৰা মানে MCQ আকাৰত শ্বৰ্ট কুৱেশ্যনবিলাক দি দিয়ে। তাৰপিছত যোগফলৰ অংক বুলি ক'লে SN সূত্ৰটো ক্লিয়াৰ কৰিবা, তাৰ পৰা যিকোনো প্ৰশ্ন এটা দি দিব, এইটোৰ কাৰণে ইমান মাথা মাৰিব নালাগে। এতিয়া ট্ৰায়েংগুলটো চোৱা, ট্ৰায়েংগুল মানে ত্ৰিভুজৰটো চোৱা। ত্ৰিভুজত কি কৈছে, ত্ৰিভুজত প্ৰশ্ন দিছে আমাক। ত্ৰিভুজৰ বিষয়ে ইমান হেৰি নকওঁ তোমালোকক, আমাৰ অন্যান্য বছৰবিলাকত 6.1 পৰা প্ৰশ্ন আহে, 6.1 পৰা 1.2 বা প্ৰমাণ কৰিব দিয়ে। ইয়াৰ পৰা এটা MCQ আহিব বনাই, সদৃশ আৰু অসদৃশ, মানে সদৃশ প্ৰমাণ কৰাটোৰ সদৃশৰ এটা প্ৰশ্ন আহিব MCQ আকাৰে। এইবাৰ অন্যান্য বছৰত এই থেলছৰ পদ্ধতিটো আহে, থেলছৰ পদ্ধতি মনত আছে। এইটো এটা ট্ৰায়েংগুল হ'লে AABC ট্ৰায়েংগুল, এটা বাহু সমান্তৰালকৈ ৰেখা টানিলে ইয়াৰ অনুপাত, এইটো হ'ল D, এইটো হ'ল E, ইয়াৰ অনুপাতটো সমান হয়, মনত আছে। যেনেকৈ AD/DB, AE/EC এনেকুৱা যে হয়, নিশ্চয় কৰিছিলোঁ আমি। তো সমান্তৰাল হ'লে তাৰ অনুপাতবোৰ সমান হয়। এই 6.1টো এই উপপাদ্যটো মেইন থিমটো ক্লিয়াৰ কৰিবা, বাকী ইয়াৰ পৰা প্ৰমাণ কৰি এইটো এইবাৰ অহাৰ সম্ভাৱনা মোৰ মতে কম আছে, কাৰণ এইটো আহিলে অলপ নম্বৰ বেছি দিব লাগিব, ইমান বেছি নম্বৰ নাহে। ত্ৰিভুজৰ পৰা বেছি নম্বৰী অংক নাহে। তোমালোকে উদাহৰণ 1 চাবা, 2 চাবা, ইম্পৰ্টেণ্ট, বিৰাট ইম্পৰ্টেণ্ট। 1, 2 আৰু এইফালে চাবা 6.2ৰ 9, 10 চাবা। 6.2ৰ 1, 6, 7 পৃষ্ঠা, এই 9 নম্বৰটো 10 নম্বৰটো চাবা, 9 নম্বৰটো 10 নম্বৰটো চাবা ভালকৈ, ঠিক আছে। অ'কে, তাৰপিছত নেক্সট চাওঁ। নেক্সট কি দিয়া আছে আমাক, 6.3 পৰা 6.3 পৰাও কেইটা চাব পাৰা। 6.3 পৰা সদৃশ আৰু অসদৃশ প্ৰমাণ কৰা আহে। ইয়াৰ পৰা মানে আগে পিছে প্ৰশ্ন আহিছে প্ৰতি বছৰতে। 6.3 পৰা 1 নম্বৰীয়া কুৱেশ্যন এটা আহিব MCQ, তাৰপিছত ইয়াৰ পৰা আকৌ যদি এই 6.2ৰ পৰা এই 4টাৰ পৰা এটা আহে, ইয়াৰ পৰা কিন্তু নাহে। সদৃশত মানে ত্ৰিভুজত নম্বৰেই কম আছে, ইমান নম্বৰ নাহে। তোমালোকে সদৃশৰ নিয়মৰ ক্ষেত্ৰত এইটো চাব পাৰা, 7 নম্বৰটো চাবা, এইফালে এটা 11 নম্বৰ আছে, এইবিলাকেই চাবা। ডাঙৰ প্ৰশ্নবিলাক মই কমন এইকাৰণে দিয়া নাই, কাৰণ এইবাৰ মানে 5 নম্বৰীয়া বা তাতকৈ 4 নম্বৰীয়া কুৱেশ্যন আহিব নোৱাৰে, 2+2 আহিব নোৱাৰে। কিয়, তোমাৰ ব্লু প্ৰিণ্টত দিয়াই আছে নহয়, আৰু এইবাৰ যিহেতু MCQ হৈ যাব চববিলাক, গতিকে MCQতে বহুত নম্বৰ গুচি যাব যে। অ'কে, এইকেইটা চাই ল'বা। এইবাৰ আহা তোমালোকে, ভিডিঅ'টো এনেও দীঘলীয়া হৈয়ে গ'ল। এইবাৰ আহা তোমালোকে 7 নম্বৰ চেপ্টাৰত, মই খুব স্পীডত কম এতিয়া তোমালোকে চাই ল'বা টাইম মিলাই। 7 নম্বৰ চেপ্টাৰৰ দিশত তোমালোকে এই দুটা বস্তু ক্লিয়াৰ কৰিবা, এই দুটা বস্তু। এইটো দূৰত্বৰ সূত্ৰ, মূলবিন্দুৰ পৰা দূৰত্ব সূত্ৰ। প্ৰথম পৃষ্ঠাটো চোৱা, 7 নম্বৰৰ, এইখিনিৰ পৰা তোমাৰ প্ৰশ্ন আহিব, একদম 100% গেৰাণ্টি। এইখিনিৰ পৰা এই যে Y অক্ষৰ পৰা এটা বিন্দু দূৰত্ব এক স্থানাংক বোলে, যাক ভুজ বুলি কোৱা হয়, আৰু এইখিনিৰ পৰা এটা প্ৰশ্ন আহিবই, ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট। আৰু এনেকৈ প্ৰশ্ন আহিব, ছাপ'জ 4,5 এই বিন্দুটো X অক্ষৰ পৰা কিমান দূৰত্বত, এইটো X অক্ষৰ পৰা কিমান দূৰত্বত কেনেকৈ ক্লিয়াৰ কৰিবা। এইটো এটা অক্ষ দিলা, এইটো হ'ল মূল বিন্দু, হ'ব। এই মানটোক বহাই দিয়াচোন। X কিমান, 4 ঘৰ নহয়, 1 ঘৰ, 2 ঘৰ, 3 ঘৰ, 4 ঘৰ, এইটো Xৰ মান। এই মানটো এইটো Y অক্ষ। এতিয়া মোক কোৱা, Y অক্ষৰ পৰা কিমান দূৰত আছে, কেইঘৰ গৈছে, Xৰ মান কেইঘৰ গৈছে, 4 ঘৰ গৈছে। অৰ্থাৎ X অক্ষৰ পৰা দূৰত্ব হ'ল Y-ৰ মান, Y অক্ষৰ পৰা দূৰত্ব হ'ল Xৰ মান। এই X অক্ষৰ পৰা দূৰত্ব, এইটো X অক্ষৰ পৰা দূৰত্ব হ'ব Y-ৰ মান, Y অক্ষৰ পৰা দূৰত্ব Xৰ মান। এই বিন্দুটো যদি সোধে X অক্ষৰ পৰা দূৰত্ব কিমান, Y-ৰ মানটো কিমান, 5, গতিকে 5 হ'ব। যদি X অক্ষৰ পৰা দূৰত্ব সোধে Y-ৰ মান, Y অক্ষৰ পৰা দূৰত্ব সুধিলে Xৰ মান। অ'কে, এইটো মনত ৰাখিবা। আমি যে 2 নম্বৰ চেপ্টাৰ পঢ়িলোঁ, এইটো বস্তু আকৌ এটা দিয়া আছে, অ'কে। তাৰপিছত আগলৈ চোৱা, ইয়াত এটা বস্তু দিয়া আছে আমাক, এইখিনি এই দুটা বস্তু X তোমাৰ কি কয়, দুটা বিন্দু, এইটো এটা বিন্দু, এই দুটা বিন্দুৰ মাজত দূৰত্ব সূত্ৰ আৰু মূল বিন্দুৰ পৰা দূৰত্ব সূত্ৰ, এইটো ক্লিয়াৰ কৰিবা। ইয়াৰ পৰা এটা প্ৰশ্ন আহিব, বিশেষকৈ তোমালোকে চালে 7.1ৰ লাষ্টত, 7.1ৰ এইটো চাব পাৰা, 10 নম্বৰ আৰু 7 নম্বৰ, এই দুটা চাব পাৰা, 10 আৰু 7টো চাব পাৰা। তাৰপিছত বিশেষকৈ তোমালোকে হেৰি চাবা, 7.3 চাবা। 7.3ৰ পৰা এটা অংক অহাৰ বিৰাট বেছি সম্ভাৱনা আছে, অসম্ভৱ সম্ভাৱনা আছে একেবাৰে, মানে কি কয়, বহুতেই বেছি সম্ভাৱনা আছে, অসম্ভৱ সম্ভাৱনা নহয়, মানে বেছি সম্ভাৱনা আছে। অ'কে, এইবাৰ এইটোৰ ক্ষেত্ৰত কি হ'ব, ত্ৰিভুজৰ কালি ওলাব লাগে। এইটো এটা ত্ৰিভুজ দিয়া আছে, এই ত্ৰিভুজৰ কালি ওলাব লাগে। বিন্দুকেইটা কি, সূত্ৰটো কি, এইটো সাৰাংশত চোৱা, সাৰাংশত দিয়া আছে, এইটো তোমাৰ এই ত্ৰিভুজৰ কালি সূত্ৰ ব্যৱহাৰ কৰি এটা 3 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে, ইম্পৰ্টেণ্ট, হ'ব। 3টা বিন্দু দিয়া থাকিব, তাৰ মানকেইটা খালি ইয়াত বহাই দিবা। অ'কে, মনত ৰাখিবা। এতিয়া কি প্ৰশ্ন দিব, যিকোনো দিব পাৰে, উদাহৰণৰ পৰা দিব পাৰে, অনুসৰিৰ পৰা দিব পাৰে, কিন্তু এইটো সূত্ৰ প্ৰয়োগ কৰি এটা প্ৰশ্ন আহিবই। আৰু বাকী এই মধ্যবিন্দু দূৰত্ব সূত্ৰৰ পৰা তোমাৰ এই এটা MCQ আহিব পাৰে, কিন্তু 3 নম্বৰীয়া কুৱেশ্যন হিচাপত এইটো অহাৰ বিৰাট বেছি সম্ভাৱনা আছে, 100% গেৰাণ্টি বুলি ক'ব পাৰি, 100%। এইটোৰ পৰা ত্ৰিভুজৰ কালি ওলোৱা, অ'কে, কাৰণ প্ৰায় ডিষ্ট্ৰিক্টতে, চব ডিষ্ট্ৰিক্টতে এইটো প্ৰশ্ন আহিছে। তাৰপিছত আমি যদি চাওঁ 8 নম্বৰটো,
8 নম্বৰটো বহুতেই টান পায়, 8 নম্বৰটো বহুত ল'ৰা ছোৱালীয়ে কয় আৰু ত্ৰিকোণমিতি নতুনকৈ পাইছোঁ, মানে বেছিভাগ ল'ৰা ছোৱালীয়ে অংক ভাল নোপোৱা ল'ৰা ছোৱালীয়ে জনায় আৰু যে এইটো অলপ টান পাইছোঁ। ইয়াৰ ক্ষেত্ৰত টান বোলা একো নাই, ত্ৰিভুজ মানে ইয়াতে ত্ৰিভুজ অলপ কাহিনী আছে। ইয়াৰ ক্ষেত্ৰত তোমালোকে তোমাৰ 1 নম্বৰীয়া কুৱেশ্যন দুটামান আহিব। 1 নম্বৰীয়া কুৱেশ্যন কেইটা কোনকেইটা চাবা, 1 নম্বৰীয়া কুৱেশ্যন কেইটা এই লাইনৰ পৰা এইটো বস্তু ক্লিয়াৰ কৰিবা। সেইটো হ'ল যে এই যে চাইন, কছ, টেনজেন, কচেন, চেকেণ্ড এইবিলাকৰ সম্পূৰ্ণ নাম আৰু এতিয়া বৰ্তমান কি নামেৰে জনা যায় এইকেইটা, আৰু যিকেইটা কিতাপত MCQ দিয়া আছে, কিতাপত যিকেইটা MCQ দিয়া আছে, পেজ নাম্বাৰ যদি আমি এইটো 221 চাওঁ, 221ৰ পৰা ইয়াত এই তোমাৰ 3 নম্বৰটো চাব পাৰা, 3 নম্বৰ অথবা 4 নম্বৰ, ইয়াৰ পৰা 2 নম্বৰৰ কুৱেশ্যন আহিলেও আহিব পাৰে, ইমান বেছি সম্ভাৱনা নাই। কিন্তু MCQ আহিব, MCQ ক'ত আহিব, তোমালোকে এই অনুসৰণিত যোৱা 4.2ত যোৱা, মানে 8.2ত যোৱা, 8.2ত দিয়া আছে আমাক এইকেইটা, 8.2ৰ এই 2 নম্বৰৰ এইকেইটা মনত ৰাখা, ইয়াৰ পৰা এটা আহিব। অ'কে, তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট অংক, 3 নম্বৰটো, 3 নম্বৰৰ 1 2 অথবা 3 নম্বৰৰ 1 2 8 নম্বৰ, এইটো কমন, ইয়াৰ পৰা যিকোনো এটা আহিব, আৰু 3 নম্বৰ 1 2 তিনিটাৰ পৰা এটা আহিব, নিয়ম একেবাৰে ছেম টু ছেম নিয়ম। অ'কে, তাৰপিছত আমি ইফালে যাওঁ, ইয়াৰ পৰাও প্ৰশ্ন মানে অহাৰ সম্ভাৱনা আছে, 1 নম্বৰীয়া কুৱেশ্যন এটা আহিব পাৰে, মই চিলেক্ট কৰি দিব নোৱাৰোঁ কাৰণ ইয়াৰ পৰা যিকোনো এটা আহিব পাৰে। লাষ্টৰ পৰা বিশেষকৈ 8.4ৰ যিহেতু এইখিনি প্ৰমাণ কৰা ল'ৰা ছোৱালী আমনি পায়, এই তোমালোকে এইকেইটা 1 নম্বৰ, তাৰপিছত 2 নম্বৰ, তাৰপিছত মানে সহজকেইটাই মই মানে মোৰ মতে চিলেক্ট কৰিছোঁ যে এইকেইটা অহাৰ সম্ভাৱনা আছে। এইটো তাৰপিছত তোমাৰ 7 8 কেইটা হ'ল, 5টা, এই 5টা ক্লিয়াৰ কৰিবা, লগতে এই 10টো ক্লিয়াৰ কৰিবা। ইয়াৰ পৰা এইকেইটা অলপ মনোযোগেৰে ক্লিয়াৰ কৰিব চেষ্টা কৰিবা, চাবা ইয়াৰ পৰা এটা কমন পৰি যাব। অ'কে, তাৰপিছত ইয়াত সূত্ৰ বুলি কি কয়, ইয়াত সূত্ৰ শেষেই নাই, চবকেইটাই সূত্ৰ, এইটো চবকেইটাই প্ৰয়োজন হয়। এইবাৰ তুমি 9 নম্বৰটোতো তোমাৰ নালাগিব, এইবাৰ 10 নম্বৰটোত চোৱা, 10 নম্বৰটো বৃত্তটো কমনেই হয়, বৃত্ত তোমালোকে বিশেষ চাব লগা বিশেষ একো নাই, তুমি বৃত্তৰ বিষয়ে জানি লোৱা যে এইটো এটা বৃত্ত, এই যে ছবি দিয়া আছে এইবিলাক এটা বৃত্ত, এই যে এটা বিন্দু স্পৰ্শ কৰিছে ইয়াক কয় স্পৰ্শক, ইয়াক কয় ছেদক, আৰু এইটো বৃত্তৰ পৰা দূৰত আছে। এইবাৰ ইয়াৰ পৰা 3টা কথা, বৃত্ত এটাৰ বহিবিন্দুৰ পৰা বৃত্তলৈ কেইটা স্পৰ্শ টানিব পাৰি, 2টা স্পৰ্শ টানিব পাৰি, আৰু এই 2টা সদায় মানে সমান হয়, এইকেইটা কথা তোমালোক জানা লগা হ'ব, ইয়াৰ পৰা ইম্পৰ্টেণ্ট আহিব। এইবাৰ কমন বুলি ক'লে ইম্পৰ্টেণ্ট, মষ্ট ইম্পৰ্টেণ্ট উপপাদ্য 2টা, উপপাদ্য 10.1 এইটো ইম্পৰ্টেণ্ট, এইটো ক্লিয়াৰ কৰিবা। তাৰ পৰা এই লাইন 2টা জানি ল'বা, এইটো জানাই আৰু এইটো ক্লিয়াৰ কৰিলে তলৰটো ক্লিয়াৰে হৈ যাব। আৰু ইয়াৰ এই প্ৰশ্নটো ইম্পৰ্টেণ্ট চিন দি ৰাখিম, ইয়াৰ পৰা এইটো ডাইৰেক্ট হুবহু আহি যায়। তাৰপিছত 10.2 অনুসৰণি আছে এটা, 10.2 হ'ল এইটো এই যে বহিবিন্দুৰ পৰা বৃত্তলৈ 2টা স্পৰ্শ টানা গৈছে, আৰু স্পৰ্শ 2টা কি হয়, সমান হয়, এইটো প্ৰমাণ কৰিব লাগে। 10.1 10.2 দুটাই মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত এই 3টাৰ পৰা শ্বৰ্ট কুৱেশ্যন আহিব, এই 3টা তোমাৰ মুখস্থ ৰাখিব নালাগে, মই 1 ছেকেণ্ডত কৈ দিছোঁ। এইটো এটা বৃত্ত, ইয়াৰ পৰা বহিবিন্দুৰ পৰা 2টা স্পৰ্শ টানিব পাৰি, বৃত্ত এটাৰ বিন্দুত এটা স্পৰ্শ টানিব পাৰি, বৃত্তটোৰ মাজত থাকিলে তাক স্পৰ্শ টানিব নোৱাৰি, 3টাই বাছ। অ'কে, নেক্সট আগলৈ আগবাঢ়ি যাওঁ। নেক্সট দিয়া আছে আমাক এইখিনিত, কোনটো এই বস্তুটো দিয়া আছে 10.2 অনুসৰণি 10.2, উদাহৰণটো তোমালোকে চাব নালাগে ইমান এটা। 10.2 যে চাইছা মানে 100 টাৰ্গেট যিয়ে কৰিছে তোমালোকে ক্লিয়াৰ কৰি লোৱা, কিন্তু বাকীবোৰ দৰকাৰ নাই ইমান। ইয়াৰ পৰা এটা প্ৰশ্ন আহিব MCQটোৱে বেছি, এবাৰ MCQৱে দৰকাৰ বেছি হ'ব। তাৰপিছত সহজৰ ভিতৰত যদি পঢ়িব খোজা, সহজৰ ভিতৰত তোমালোকে 11 নম্বৰটো ক্লিয়াৰ কৰিবা, আৰু 13 নম্বৰটো ক্লিয়াৰ কৰিব পাৰা, 11 13 এটাকে। আৰু এটা কথা, 11টো নম্বৰ পাৰিলে 8 নম্বৰটো পাৰিব, 8 আৰু 11 যিহেতু একেই, সেইকাৰণে মই 8টো নক'লোঁ। 11 ক্লিয়াৰ মানে ইয়াৰ 8টো এনেই ক্লিয়াৰ হৈ যাব। অ'কে, এই 2টা ক্লিয়াৰ কৰিবা। এইবাৰ আহি গ'ল আমাৰ তোমাৰ কি কয় 11 নম্বৰ প্ৰশ্ন, 11 নম্বৰ চেপ্টাৰ। 11 নম্বৰ চেপ্টাৰটো অংকন, তাৰ অংকই কম আছে। তুমি 11 নম্বৰ চেপ্টাৰৰ পৰা এটাই কুৱেশ্যন আহিব 4 নম্বৰীয়া, তাৰ কাৰণে তুমি 100% কমন পেলাব পাৰিবা। ইয়াৰ কাৰণে মই যিটো বিশ্বাস কৰোঁ, মোৰ যিটো মানে মনোভাৱ বা মই যেনেকুৱা দেখা পাই আছোঁ, মোৰ যেনেকুৱা লাগি আছে, তোমালোকে এই 2টা ক্লিয়াৰ কৰিবা। উদাহৰণ 1 ক্লিয়াৰ কৰিবা, উদাহৰণ 2 ক্লিয়াৰ কৰিবা, উদাহৰণ 1 উদাহৰণ 2 গ'ল। আৰু এটা এইবাৰ এইটো বস্তু, এইটো তোমাৰ এই 2 নম্বৰ 3 নম্বৰ বা 5 নম্বৰ আৰু 6 নম্বৰটো, এইকেইটাৰ ভিতৰত তুমি এই 2টা বেছি ইম্পৰ্টেণ্ট, এইবাৰ যোৱা পৰীক্ষাত মানে 23 বৰ্ষত তোমাৰ উদাহৰণৰ পৰা আহিছিল নেকি, মই ক্লিয়াৰ নহয়। যদি উদাহৰণৰ পৰা আহিছে, এইবাৰ তুমি উদাহৰণৰ পৰা চাবই নালাগে, মোৰ এইটো মনত নাই, চাব লাগিব এইটো কুৱেশ্যনটো, যে যদি যোৱা বৰ্ষত উদাহৰণৰ পৰা আহিছে তেতিয়াহ'লে তুমি আৰু ইয়াৰ পৰা চাব নালাগে, আৰু যদি যোৱা বৰ্ষত ইয়াৰ পৰা আহিছে তেতিয়াহ'লে উদাহৰণ 2টাই চাবা, ঠিক আছে। ইমান চাব নালাগে, ইমান হ'লেতো বেছিয়ে হৈ গ'ল কমন। তাৰপিছতো তুমি এই 2টা ক্লিয়াৰ কৰিবাই, এই দুটা আকৌ একেই হ'ব, এই 2টা ছেম টু ছেম, এই 2টা এটা ক্লিয়াৰ কৰা, নতুবা ইয়াৰ পৰা এটা কৰা, এইকেইটা তুমি
ইয়াৰে দুটা ইয়াত 6টা ক্লিয়াৰ কৰিব পাৰিলে আৰু কথা নাই 6টাৰ পৰা এটা আহিব 100% গ্যাৰাণ্টি আৰু যদি বেছি বাৰ্ডেন হৈ যায় এই দুটাৰ পৰা এটা ক্লিয়াৰ কৰিবা এই দুটাৰ পৰা এটা ক্লিয়াৰ কৰিবা হ'ব কাৰণ একজেক্ট কমন দিব নোৱাৰি যদি পৰীক্ষাত নাহে তোমাৰতো তেতিয়া টেনশ্যন হৈ যাব ওকে যিকেইটা কৈ আছোঁ ইয়াৰ পৰা 100% তুমি পৰীক্ষা দিবাই তুমি গম পাবাই যে ইয়াৰ পৰা তোমাৰ মানে কিছু তোমাৰ হেৰি হ'ব সুবিধা হ'ব এবাৰ যদি বৃত্ত সম্বন্ধে কালি চাওঁ বৃত্ত সম্বন্ধে কালিৰ ভিতৰত প্ৰশ্ন আহিব এটা শৰ্ট কুৱেশ্যন সেইটো এটা মানে দুটা শৰ্ট কুৱেশ্যন আহিব সেইটো হ'ল তোমাৰ বৃত্তকলাৰ কালি সূত্ৰ মনত ৰাখিবা বৃত্তকলাৰ কালি সূত্ৰ আছিল থিটা বাই মানে গণ বৃত্তকলাৰ কালি থিটা বাই 360 ইনটু পাই আৰ স্কুৱেৰ এইটো এটা প্ৰশ্ন আহিব তোমাৰ বাকি ইয়াৰ ভিতৰত যদি তুমি কমন পেলাব খোজা মই এই বস্তু তোমাক দেখাই দিছোঁ উদাহৰণ এই কি কয় এক্সাম্পল হেৰিটো চাবা মানে অনুসৰণি 12.1 এই 5 নম্বৰটো চাবা 12.1 5 নম্বৰটো কিতাপ ওলাই লৈ তোমালোকে এইবিলাক চিন দি ল'বা 5 নম্বৰটো চাবা তাৰপিছত তোমাৰ হেৰি চাবা কি কয় উদাহৰণ 2টো আহে কেতিয়াবা তোমালোকে এইবাৰ এই অনুসৰণিৰ এইকেইটা চাবা এই ইয়াৰ পৰা 3ৰ পৰা 6 লৈকে এই তিনিটা চাবা ইয়াৰ পৰা এটা আহিব 3 নম্বৰৰ কুৱেশ্যন আৰু লাষ্টৰ কুৱেশ্যনটো চাই ল'বা এমচিকিউৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট 275 পৃষ্ঠা ওকে নেক্সট আমি এবাৰ যাওঁ 13 নম্বৰ চেপ্টাৰত 13 নম্বৰ চেপ্টাৰৰ পৰাতো একেবাৰে হুবহু কমনেই পৰি যায় টেনশ্যন ল'বই নালাগে 13 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকে 13 লৈ ইয়াৰ পৰা শৰ্ট কুৱেশ্যন এটা আহিব বৃত্তৰ কালি তোমাৰ নহয় গোলকৰ কালি অৰ্ধগোলকৰ কালি বেলনৰ কালি এইকেইটা বস্তু মনত ৰাখিলেই হৈ যায় ইয়াৰ পৰা তোমালোকে 13.1 ওলাই ল'বা ইয়াৰ পৰা চাবা 2 নম্বৰ 3 নম্বৰ তাৰপিছত কেপচুলৰ আৰু 7 নম্বৰ ইয়াৰ পৰা 4টা চাবা ইম্পৰ্টেণ্ট 4টা যাৰ এইকেইটা বেছি প্ৰব্লেম হয় তোমালোকে পুতলাৰ অংকটো চাবাই আৰু কেপচুলৰটো চাবাই এই দুটা বেছি ইম্পৰ্টেণ্ট চাবা যাৰ 4টা প্ৰব্লেম হয় এই তিনিটা চাবাই যিকোনো প্ৰকাৰে এৰি নাথাকিব এইকেইটা তাৰপিছত 13.2 চোৱা 13.2ৰ পৰা বিশেষকৈ এইটো বস্তু চাবা এই যে গোলকৰ সংখ্যাটো এই গোলকৰ উল্টি থকা গোলকৰ সংখ্যা এইটো বিৰাটেই বেছি ইম্পৰ্টেণ্ট এইটো আৰু যদি এইটো চাইও টাইম পোৱা বা তোমাৰ চাব মন যায় তেতিয়াহ'লে তুমি এইটো চাব পাৰা এই ৰাছেলৰটো চাব পাৰা বা তোমাৰ এই চৌপলৰটো নাহে বাৰু এই দুটা চালেই হ'ব এইটো বা 7 নম্বৰটো কিন্তু এই দুটা যাতে কোনো প্ৰকাৰে নহয় এই 5 আৰু এই দুটা যাতে কোনো প্ৰকাৰে এৰা নাযায় যাৰ বেছি প্ৰব্লেম তুমি এইটো চাবাই এইটো আৰু ইফালে তোমাৰ দুটা চাই ল'বা নেক্সট গ'ল এইটো আমাৰ হৈ গ'ল এবাৰ আহি গ'ল 14 নম্বৰ চেপ্টাৰৰ আমি যদি চাওঁ পৰিসংখ্যাৰ 3টাই পদ্ধতি এটা হ'ল মধ্যমা এটা বহুলক এটা মাধ্য বহুলক মধ্যমা তো ইয়াৰ কাৰণে 3টাই নিয়ম 3টাই সূত্ৰ তুমি 3টা সূত্ৰ ক্লিয়াৰ কৰিব লাগিব আৰু 3টাৰ পৰা যিকোনো এটা কমন পৰিব এইটো সবেই জানে ইয়াত আৰু একো ক'ব লগা নাই তাৰপিছতো মধ্যমাৰ ক্ষেত্ৰত মই তোমাক এটা হেৰি দি দিছোঁ মধ্যমাৰ ক্ষেত্ৰত কোনটো চাবা মধ্যমাৰটো নিয়মে একেটা তুমি এইটো বস্তু চাবা এই যে এফৰ মান থকাটো এইটো চাবা এইটো মষ্ট ইম্পৰ্টেণ্ট 100% তোমাৰ 316 পৃষ্ঠাত এইটো 3 নম্বৰটো এই যে এফৰ মান ওলোৱাটো চাবা আৰু মধ্যমাটো এটাই নিয়ম যিকোনো এটা মধ্যমা চাবা বহুলকৰ এটা নিয়ম চাবা বহুলকৰ সূত্ৰটো খালি ক্লিয়াৰ কৰিবা এইটো বহুলকৰ সূত্ৰ মান একেটাই কেনেকৈ কৰি দিছিলোঁ মনত আছে এফৰ মান ওলাব লাগে এই তলৰ ঘৰটোত সৰ্বোচ্চ যোনটো মান এইটো এফৰ মান F1ৰ মান তাৰপিছতটো F2ৰ মান তাৰ আগৰটো F0ৰ মান ওকে তাৰপিছত এলৰ মান এইটো তোমালোকক পঢ়ুৱাই হৈছে প্ৰতিজন টিচাৰে পঢ়াইছে মই বাৰু ইউটিউবত এনেকুৱা চিৰিজো বনোৱা নাই মই এইবাৰ সব ভিডিঅ' এটা চেপ্টাৰৰ ভিডিঅ' বনাম ওকে তাৰপিছত তোমাৰ ইয়াত এটা সূত্ৰ আছে এই সূত্ৰটো তোমাক দেখাই দিওঁ মই এইটো লগা হ'ব তোমাৰ ইয়াৰ পৰা প্ৰশ্ন এটা আহিবই 100% গ্যাৰাণ্টি মানে 1 নম্বৰৰ কুৱেশ্যন আহিব আৰু এইটো আছে তোমাৰ এইখিনিত ক'ৰবাত গ'ল যে মধ্যমা বহুলক মাধ্য এইকেইটাৰ মাজত এটা সম্পৰ্ক আছে ঠিক আছে ক'ত গ'ল বস্তুটো মধ্যমা এইটো চাব পাৰা দেই এইটো ডাঙৰ হিচাপত 330 পৃষ্ঠা এইটো আহিছিল নেকি যোৱা পৰীক্ষাত বাৰে বাৰে ৰিপিট নহয় কিন্তু কেতিয়াবা ৰিপিট হৈ যায় গতিকে এইটো চাবা এটা দিয়া আছে আমাৰ 332 পৃষ্ঠা 2 নম্বৰটো আৰু ইফালে এটা তোমাক 14.1ত তোমাক ক'লোঁ আৰু এইটো সূত্ৰ মধ্যমা বহুলক মাধ্যৰ মাজত এটা সম্পৰ্ক আছে এইটো 100% গ্যাৰাণ্টি ইয়াৰ পৰা এটা প্ৰশ্ন আহে ওকে আৰু এটা শ্ৰেণী সূচকৰ একদম প্ৰথম হেৰিত আৰম্ভণিত আমাৰ এইটো এটা প্ৰশ্ন দিয়া এইটো এটা টপিকছ দিয়া আছিল শ্ৰেণী সূচক বা মধ্যমা কেনেকৈ নিৰ্ণয় কৰে শ্ৰেণী সূচক বা মধ্যমা ইয়াৰ পৰা প্ৰশ্ন আহে মানে আগে পিছে বহুত ইয়াৰ পৰা 1 নম্বৰীয়া কুৱেশ্যন এটা আহে তোমালোকে যদি প্ৰথম আৰম্ভণিত চোৱা পৃষ্ঠাটো শ্ৰেণী সূচক এইটো
পেজ নাম্বাৰ কিমান এইটো 308 308ত এই প্ৰশ্ন দিয়া আছে যে এইটোক কয় নিম্ন সীমা, এইটো কয় উচ্চ সীমা, আৰু এইটো শ্ৰেণী সূচক ওলাব পাৰি। নিম্ন সীমা প্লাছ উচ্চ সীমা তাক আধা কৰিলে শ্ৰেণী সূচক ওলাব পাৰি। এবাৰ যদি ইয়াৰ শ্ৰেণী সূচক হয় ইয়াক যোগ কৰি 2 হৰণ কৰিলে শ্ৰেণী সূচক ওলাই যাব। তো ইয়াৰ পৰা তিনিটা মান আছে না, শ্ৰেণী সূচক, উচ্চ সীমা, নিম্ন সীমা, দুটা মান দিয়া থাকে আৰু এটা মান ওলাব লাগে। ইয়াৰ পৰা প্ৰশ্ন আহে, বিৰাটেই বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, তো বহুলক, মধ্যমা, মাধ্য তিনিটাৰ এটাকে মনত ৰাখিবা, 100% পাৰিবা। এইবাৰ আহি গ'ল লাষ্ট আমাৰ সম্ভাৱিতাটো কেনেকৈ কৰিম? সম্ভাৱিতাটো তোমাক মই কম বাক্যত কৈ দিওঁ। সম্ভাৱিতা ওলাই কেনেকৈ? যোনটোৱে প্ৰশ্ন কৰিব টোটেল ভেলুকেইটা প্লাছ কৰি তলত ৰাখিম আৰু যি বস্তুটো ওলাব দিব সেইটো আমি ওপৰত ৰাখিম। এইটো শ্বৰ্টকাট আকাৰে কৈ দিলোঁ। আৰু সম্ভাৱিতাৰ কাৰণে এটা কনচেপ্ট মনত ৰাখিব লাগিব। সম্ভাৱিতাৰ কাৰণে সূত্ৰটো এনেকুৱা আছিল যে 0 > PE <= 1, মানে সম্ভাৱিতাৰ মান 0ৰ সমান বা তাতকৈ ডাঙৰ হ'ব, 1ৰ সমান বা তাতকৈ সৰু হ'ব। এইকেইটাই হ'ল তাৰ সম্ভাৱিতাৰ ভেলু। ঠিক আছে, যোনটো ঘটনা কেতিয়াও হোৱা নাই এইটো কি বুলি কয়? অসম্ভৱ ঘটনা, তাৰ মান 0। যোনটো ঘটনা নিশ্চিতভাৱে হয় এইটোৰ মান 1। এইখিনি জানাই তোমালোক। অ'কে, সম্ভাৱিতাৰ কাৰণে সম্ভাৱিত আটাইতকৈ সহজ চেপ্টাৰ সকলোৱে বুজি পায়। এতিয়া মই আৰু ভিডিঅ' বনাবলৈ সময় নাপালোঁ, নহ'লে এটা চেপ্টাৰ হিচাপত ভিডিঅ' দিলোঁ হয়। সম্ভাৱিতাৰ কাৰণে বিশেষ কোনো স্পেচিয়েল কমন নাই। তাৰপিছতো মই অনুসৰণিত দেখাই দিছোঁ, যিকেইটা ল'ৰা ছোৱালী একেবাৰেই মানে আশা বাদ দিছে সেইকেইটাক। এইটো তোমালোকেও পাছ কৰা বা ভাল নম্বৰ এটা পোৱা মই আশা কৰোঁ। সকলোৱে মানে ভাল নম্বৰেই পাব। এইটো প্ৰশ্ন এনেকৈ কৰিব, সম্ভাৱিতা কোনটো হ'ব নোৱাৰে? সম্ভাৱিতা কোনটো হ'ব নোৱাৰে? এই যে এই মাইনাছ থকা মানবিলাক সম্ভাৱিত হ'ব নোৱাৰে, মানে 0তকৈ তলত আহিলে বা 1তকৈ ওপৰত গ'লে সম্ভাৱিত মান হ'ব নোৱাৰে। এনেকুৱা এটা প্ৰশ্ন থাকিব। আৰু এইটো তোমাৰ এই ক'ত গ'ল প্ৰশ্নটো? আমাৰ টাছৰ এটা অংক আছে। এইটো পৃষ্ঠাটো এটা উঠা নাই বস্তুটো। টাছৰ এটা অংক আছে, সেই টাছৰ অংকটো আহিব। টাছৰ তুমি জানা 52টা টাছ থাকে, ইয়াক 4টা ভাগ থাকে, হৰতন, ৰোহিতন, স্কাপন। তোমালোকে এই টাছৰ বিষয়টো চাই ল'বা। আৰু লুডু গুটি এটা মাৰিলে তোমাৰ যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কি, অযুগ্ম সংখ্যা হোৱাৰ সম্ভাৱিতা কি, এইখিনি বস্তু। অ'কে, তোমালোকে ভালকৈ পঢ়িবা। আশা কৰোঁ তোমালোকৰ সকলোৰে ফলাফল ভাল হ'ব। ঠিক আছে, আজি আমি এইখিনিতে শেষ কৰিলোঁ। অন্য এটা ভিডিঅ'ত লগ পাম। থেংক ইউ।